কি চলিছে হিমন্তৰ গড় কাপ্তানি বিভাগত চিৰাল ফাট মেলিছে নিৰ্মীয়মান 5 কোটি টকীয়া পথত হয় হিমন্তৰ গড় কাপ্তানি বিভাগত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি প্ৰথমে চাওক এই পথটোলৈ 5 কোটি 13 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ আছে এই পথটো ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে আধাৰশিলা স্থাপন কৰা এই পথটো কামপুৰ চাংচকীৰ পৰা গৰুবাট কুহিমাৰা হৈ ঢেপাৰকুছিলৈ নিৰ্মাণ হ'ব প্ৰায় 8 কিলোমিটাৰ দীৰ্ঘ এই পথটো 2019 বৰ্ষৰ 7 ছেপ্টেম্বৰত নিৰ্মাণ সম্পূৰ্ণ হ'ব লগা পথটোৰ দুৰৱস্থা চাওক নিৰ্মাণ সম্পূৰ্ণ কৰাৰ এটা বছৰ পাৰ হোৱাৰ পাছতে মাত্ৰ 2-3 কিলোমিটাৰ পথ আৰু এটা কালভাৰ্ট নিৰ্মাণ কৰি দায়িত্ব সামৰিছে ঠিকাদাৰ প্ৰাণকৃষ্ণ দত্তই যি 2 কিলোমিটাৰ পথ নিৰ্মাণ কৰিছে তাৰো অৱস্থা এয়া এফালৰ পৰা চপৰা চপৰে খহিছে পথটো চিৰাল ফাট মেলিছে পকি পথটোত আনকি শ্যাম কনষ্ট্ৰাকশ্যনৰ নামত থকা ঠিকাদাৰ গৰাকীয়ে কালভাৰ্ট নিৰ্মাণ কৰিছে পথটোতকৈ 2-3 ফুট চাপৰ যাৰ বাবে নৱনিৰ্মিত কালভাৰ্টৰ ওপৰেৰে বাগৰিছে বানৰ বাঢ়নি পানী অতি নিম্নমানৰ সামগ্ৰী আৰু ঠিকাদাৰৰ মৈমতালিৰে নিৰ্মাণ কৰাৰ বাবে পথটোৰ এই দুৰৱস্থা বুলি ৰাইজে কৰিছে অভিযোগ যিটো আমাৰ সংযোগী ৰাস্তা চাংচুকী টু চিমলাই পথৰ ৰাস্তা এইটো কমপ্লিট এইটো ৰাস্তাটো যিটো মেজাৰমেণ্ট ইঞ্জিনিয়াৰ মহোদয় আহিছে যেতিয়া কৈছোঁ মেজাৰমেণ্টটো ঠিক আছে যেতিয়া ব্ৰিজখন বনাইছিলে অন্তত ইঞ্জিনিয়াৰজনে জানিব লাগিছিলে মনোজ শইকীয়া তেখেতৰ বাৰম্বাৰ কৰা আছে ফোন কৰোঁ তেখেতে বিজি দেখায় সদায় ব্যস্ত বুলিয়ে কয় মই ব্যস্ত আছোঁ কিন্তু সৰ্বসাধাৰণ ৰাইজৰ যোনজন ব্যক্তি এজনে বা এজন সচেতন নাগৰিক হিচাপে ফোন কৰিলেও তেওঁ ফোনটো ৰিচিভ নকৰে কৈ পেলাই মই ব্যস্ত আছোঁ বুলি তেওঁ দায়িত্বৰ পৰা হাৰি যায় তেওঁ ৰাস্তা যেতিয়া আৰম্ভ কৰিলে চাইনবোৰ্ডখন মাৰিলে দায়িত্ব তেওঁ তাতেই শেষ তাৰপিছত কিন্তু এদিনো তেওঁ ৰাস্তা চাবলৈ নাহিল আহিছে কিন্তু ৰাইজক লগ ধৰে কণ্ট্ৰেক্টৰৰ লগত আহি গুচি যাব তেওঁ হ'ল দায়িত্বখিনি সিমানেই যে ৰাস্তা এটা মেজাৰমেণ্ট যেতিয়া কৰিব ব্ৰিজখন ৰাস্তাতকৈ সদায় ওপৰত হয় সকলোৱে জানে কিন্তু এই ব্ৰিজখন যিখন দিছে ৰাস্তাতকৈ সম্পূৰ্ণ 2 মিটাৰ তলত গতিকে এইখন ব্ৰিজে নে ৰাইজক সহায় কৰিব নে বানপানী সৃষ্টি কৰিব গতিকে আমি চালোঁ এতিয়া এই বিগত বছৰ 2-3টা বানপানী হ'ল এই যিখন বক্স কালভাৰ্ট ব্ৰিজ নহয় বক্স কালভাৰ্ট বনালে সেই কালভাৰ্টৰ নামত মানে কি এটা বৃহৎ কেলেংকাৰী বুলি আমি অনুভৱ কৰিছোঁ গতিকে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে আৰু যিটো দায়িত্বত আছে যিটো বিভাগ দায়িত্বত আছে গতিকে শ্যাম কনষ্ট্ৰাকশ্যনো কৈছোঁ কণ্ট্ৰেক্টৰ যি নাজানো কিন্তু আমি এটা শ্যাম কনষ্ট্ৰাকশ্যন গুৱাহাটীৰ গতিকে তেখেতসকলেও আহে যায় কিন্তু কাৰো লগত কথা নাপাতে কিন্তু ইয়াত যিখিনি কাম কৰি আছে বৰ্তমানলৈকে এতিয়া যে পকা যিখিনি কাম কৰি আছে কংক্ৰিটৰ কাম কৰি আছে সম্পূৰ্ণভাৱে এটা কোনো সচতীয়া কাম এটা হ'ল সচতীয়া কাম এটা কৰি আছে কোনো ধৰণৰ ইয়াত চেইন গ্ৰেভেল নহয় যি মিক্সিং কৰি আছে চিপছ হওক বা চিমেণ্ট বালি যিখিনি কৰি আছে সেইখিনি সম্পূৰ্ণ খুব ল' ৰেঞ্জৰ কাম কৰি আছে গতিকে আমি পুনৰবাৰ আজি চেনেলৰ যোগে আমি জনাইছোঁ যে এই কামটোৰ বিষয়ে উচিত তদন্ত হ'ব লাগে মন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব ডাঙৰীয়া গড় কাপ্তানি বিভাগৰ দায়িত্বত আছে তেওঁক জনাইছোঁ তেওঁক আহ্বান জনাইছোঁ যে ৰাস্তাটোৰ ক্ষেত্ৰত তেওঁ উচিত তদন্ত কৰক আৰু দোষীয়ে শাস্তি পাব লাগে সেইটো আমি পুনৰবাৰ আমি ক'ব বিচাৰিছোঁ পকাবিলাক ফাটিছে মানে নিম্নমানৰ কাম কৰি আছে বালিটো ভাল নহয় চিমেণ্ট ভাল নহয় টপ চিমেণ্ট লগাইছে বুলি কৈ আছে টপ চিমেণ্ট ভাল চিমেণ্ট কিন্তু টপ চিমেণ্টে ভাল চিমেণ্ট হোৱাৰ পাছতো যে এই চিমেণ্টটো সম্পূৰ্ণভাৱে মিক্সিং কিয় নহ'ল কাৰণ কামটোৱে নিম্ন মানদণ্ডৰ কৰিছে ইচ্ছাকৃতভাৱে কৰিছে সম্পূৰ্ণভাৱে ইচ্ছাকৃত গতিকে উচিত তদন্ত হ'ব লাগে শ্যাম কনষ্ট্ৰাকশ্যনক ব্লেকলিষ্ট কৰিব লাগে আৰু এই যে ৰাস্তা বনাইছে এই ৰাস্তাটো মেৰামতি কৰিব লাগে বুলি আমি ৰাইজে আজি দাবী কৰিছোঁ ইপিনে উক্ত পথৰ নিৰ্মাণ কাৰ্য চোৱা চিতাৰ দায়িত্বৰ গড় কাপ্তানি বিভাগৰ আছিল যদিও বৰ্তমান কুম্ভকৰ্ণ নিদ্ৰাত কামপুৰ উত্তৰ পূব পৰিষদীয় কাৰ্যবাহী অভিযন্তা মনোজ শইকীয়া ফলত উক্ত পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত দাবী কৰিছে ৰাইজে কামপুৰৰ পৰা ব্যুৰ' ৰিপৰ্ট টাইম নিউজ